আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আমি এডিআৰই, জিটি, পিজিটি বা অসম পুলিচ লগতে যিকোনো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে এটা খুবেই দৰকাৰী বা ইম্পৰ্টেণ্ট টপিক, সেই টপিকটো হৈছে সেন্সাছ। যেহেতু আমাৰ লাষ্ট সেন্সাছটো 2011ত হৈছিল, সেইকাৰণে টপিকটো দিয়া হৈছে সেন্সাছ 2011। ইয়াৰ লগতে সেন্সাছ ৰিলেটেড বহুখিনি ইনফৰ্মেশ্যন অসমৰে হওক বা আমাৰ ভাৰতৰ বিষয়ে হওক, ইণ্ডিয়াৰ বিষয়ে হওক, কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট লগতে ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কিছুমান MCQ দিয়া হৈছে। আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। বলক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি অলপ সেন্সাছৰ বিষয়ে চাই লওঁ যে ফাদাৰ অফ ইণ্ডিয়ান সেন্সাছ, আমাৰ ভাৰতীয় লোকপিয়ল, এই ভাৰতীয় লোকপিয়লৰ পিতৃ কোন হয়? সেই ভাৰতীয় লোকপিয়লৰ পিতৃজন হ'ল হেনৰি ৱাল্টাৰ। নামটো মনত ৰাখিব, হেনৰি ৱাল্টাৰ হৈছে ভাৰতীয় লোকপিয়লৰ পিতৃ, ফাদাৰ অফ ইণ্ডিয়ান সেন্সাছ। ইয়াৰ পিছৰ এটা ইম্পৰ্টেণ্ট পইণ্ট, সেইটো হ'ল যে নডেল মিনিষ্ট্ৰী কোন হয় বা নডেল মন্ত্ৰালয় কোনে এই সেন্সাছ বা লোকপিয়লবিলাক কণ্ডাক্ট কৰে? সেইটো হ'ল MHA, অৰ্থাৎ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ বা গৃহ মন্ত্ৰালয়। আমাৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে যিমানখিনি লোকপিয়ল বা সেন্সাছ হয় সেইখিনি কণ্ডাক্ট কৰে, তেওঁলোকে পৰিচালনা কৰে বা তেওঁলোকে সম্পন্ন কৰে। ইয়াৰ পিছৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল যে আমাৰ যি ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছত প্ৰথম লোকপিয়ল কিমান চনত হৈছিল? সেইটো হৈছিল 1951 চনত। ফাৰ্ষ্ট সেন্সাছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ কণ্ডাক্টেড ইন 1951। ইয়াৰ এই তিনিওটা বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেন্সাছৰ ইনফৰ্মেশ্যনৰ হিচাপত। এতিয়া আপোনালোকে যদি সেন্সাছ 2011ৰ বিষয়ে চায়, তেতিয়াহ'লে এই সেন্সাছ 2011টো হৈছে 15তম নেশ্যনেল সেন্সাছ, অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত 15তম সেন্সাছ 2011 চনৰ সেন্সাছটো। আৰু ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছৰ 7তম বা 7ম সেন্সাছ লোকপিয়ল হৈছে 2011 চনৰ লোকপিয়ল। যদি ৰাষ্ট্ৰীয় হিচাপত চোৱা যায় তেতিয়াহ'লে 15তম, আৰু যদি স্বাধীনতাৰ পিছত চাওঁ আমি 1951ৰ পৰা হিচাপ কৰি, তেতিয়াহ'লে 7মতম বা 7th আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ইয়াৰ পিছৰ এটা ইম্পৰ্টেণ্ট পইণ্ট যে স্বাধীন ভাৰতৰ জাতিভিত্তিক প্ৰথম লোকপিয়ল 2011 চনৰ। কাষ্ট বেছড ফাৰ্ষ্ট সেন্সাছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথম যদি জাতিভিত্তিক লোকপিয়ল হৈছিল, সেই লোকপিয়লটো হৈছে 2011 চনৰ লোকপিয়ল। আৰু ভাৰত স্বাধীন হোৱাৰ আগতো এটা জাতিভিত্তিক সেন্সাছ হৈছিল, সেইটো হৈছিল 1931 চনত। 1931 চনত স্বাধীনতাৰ আগত জাতিভিত্তিক লোকপিয়ল এটা হৈছিল। ইয়াৰ পিছৰ যদি ইম্পৰ্টেণ্ট পইণ্টটো চায় তেতিয়াহ'লে গম পাব যে 2011 চনৰ যি সেন্সাছ লোকপিয়লৰ শ্লোগান কি আছিল? ইয়াৰ মূল শ্লোগানটো আছিল আৱাৰ সেন্সাছ আৱাৰ ফিউচাৰ, আমাৰ লোকপিয়ল আমাৰ ভৱিষ্যত। কথাটো মনত ৰাখিব, 2011 চনৰ সেন্সাছৰ যি শ্লোগান, প্ৰতি বছৰৰ যি সেন্সাছ হয় তাৰ এটা শ্লোগান থাকে, আৰু 2011 চনৰ সেন্সাছৰ শ্লোগানটো হৈছে আৱাৰ সেন্সাছ আৱাৰ ফিউচাৰ। এতিয়া আমি সেন্সাছ 2011ৰ অসমৰ বিষয়ে বা আছামৰ বিষয়ে যদি কিছু ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট পইণ্ট চাব লাগে, তেতিয়াহ'লে প্ৰথমটো পইণ্টে হ'ব যে টোটেল পপুলেশ্যন, অৰ্থাৎ মুঠ জনসংখ্যা। আমাৰ অসমৰ মুঠ জনসংখ্যা হৈছে 312 কোটি বা 3.12 কোটি, মানে 3.12 কোটি বা 312.05 লাখ। আৰু এই জনসংখ্যা হৈছে ভাৰতৰ 2.58%। ভাৰতবৰ্ষৰ যি টোটেল পপুলেশ্যন, সেই টোটেল পপুলেশ্যনৰ অৰ্থাৎ মুঠ জনসংখ্যাৰ 2.58% হৈছে আমাৰ ভাৰতৰ অসমৰ জনসংখ্যা। আৰু এই 2.58%টো হৈছে 312.05 লাখ বা 3.12 কোটি।
নেক্সট ইম্পৰ্টেণ্ট সেইটো হ'ল যে এই যি জনসংখ্যা ইয়াৰে পুৰুষৰ সংখ্যা কিমান বা মেল পপুলেশ্যন কিমান সেইটো হ'ল 1.59 কৰ'ৰ 1.59 কোটি হৈছে পুৰুষৰ সংখ্যা আৰু বাকী যি থাকিল 1.52 সেই 1.52 1.52 কোটি হৈছে মহিলা এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰে মুঠ জনসংখ্যাটো বেছি ইম্পৰ্টেণ্ট হয় মেল আৰু ফিমেলটো অলপ কম ইম্পৰ্টেণ্ট টোটেল পপুলেশ্যন 3.12 কোটি বা 312.05 লাখ অপশ্যনত কোটি থাকিলে কোটিটো লিখিব আৰু লাখটো থাকিলে লাখৰটো লিখিব আৰু এই 312 লাখটো ভাৰতৰ মুঠ জনসংখ্যাৰ 2.58 শতাংশ নেক্সট যি পইণ্ট সেইটো হ'ল মাটিকালি আপোনালোক সকলোৱে জানে যে অসমৰ সৰ্বমুঠ মাটিকালি হৈছে 78,438 কিলোমিটাৰ স্কুৱেৰ 78,438 বৰ্গ কিলোমিটাৰ হৈছে আমাৰ অসমৰ মুঠ মাটিকালি আৰু এই মুঠ মাটিকালি ভাৰতৰ মুঠ মাটিকালি 2.4%। আপোনালোকে মন কৰিব যি আমাৰ টোটেল পপুলেশ্যন আছিল সেই টোটেল পপুলেশ্যনটো আপোনালোকে জানে যে ভাৰতবৰ্ষত 2.58% বা 2.6%ও থাকিব পাৰে অপশ্যনত পপুলেশ্যন বা জনসংখ্যা যি আছে আমাৰ অসমৰ সেইটো ভাৰতৰ 2.6 শতাংশ আনহাতে যি মাটিকালি আছে সেই মাটিকালিটো হৈছে 2.4 শতাংশ ভাৰতৰ মুঠ মাটিকালিৰ 2.4 শতাংশ হৈছে আমাৰ অসমৰ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ বা কিলোমিটাৰ স্কুৱেৰ ইয়াৰ পিছৰ যি ইম্পৰ্টেণ্ট পইণ্ট সেইটো হ'ল যেতিয়া আমি মুঠ জনসংখ্যা পালোঁ মুঠ মাটিকালি পাইছোঁ তেতিয়াহ'লে আমি মূল জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন জনসংখ্যা বা কিমানজন মানুহ আমি পাওঁ তেতিয়াহ'লে দেখা যায় অসমৰ ক্ষেত্ৰত 398 জন প্ৰতি বৰ্গ কিলোমিটাৰত ক'ৰবাত যদি 397 পাইছে সেইটো ৰং ইনফৰমেশ্যন আছে 398 পাৰ স্কুৱেৰ কিলোমিটাৰ হ'ব নেক্সট এই যি মুঠ জনসংখ্যা ইয়াৰে নগৰীয়া জনসংখ্যাৰ শতাংশ হ'ল 14 শতাংশ আৰু বাকী যি 86% সেইটো হ'ল গাঁৱলীয়া জনসংখ্যা অৰ্থাৎ আমাৰ অসমৰ জনসংখ্যা যদি আপোনালোকে চাই 14% আৰবান পপুলেশ্যন আৰু 86% হ'ল ৰুৰেল পপুলেশ্যন গাঁৱলীয়া 86 আৰু নগৰীয়া হৈছে 14 শতাংশ নেক্সট যদি আপোনালোকে চাই এইবিলাক ডাটাবিলাক খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব যে নগৰীয়া জনসংখ্যা আমি গম পাইছোঁ নগৰীয়া জনসংখ্যা হ'ল 14% এই নগৰীয়া জনসংখ্যা আটাইতকৈ বেছি থকা যদি জিলাখনৰ নাম সোধে নগৰীয়া জনসংখ্যা আটাইতকৈ বেছি থকা জিলাখন হ'ব কামৰূপ মেট্ৰ' আৰু আটাইতকৈ কম নগৰীয়া জনসংখ্যা থকা জিলাখনৰ নাম হ'ল বাক্সা এটা মনত থাকিব হায়েষ্ট আৰবান পপুলেশ্যন নগৰীয়া জনসংখ্যা ক'ত আছে কামৰূপ মেট্ৰ' এইটো আমি জানোৱে কামৰূপ মেট্ৰ' হ'বই আৰু একেবাৰে লয়েষ্টটো হ'ল আমাৰ বিটিআৰৰ বাক্সা নেক্সট যদি আপোনালোকে চাই ৰুৰেল পপুলেশ্যন অৰ্থাৎ গাঁৱলীয়া জনসংখ্যা আটাইতকৈ বেছি আছে নগাঁৱত আৰু আটাইতকৈ কম আছে ডিমা হাছাও গাঁৱলীয়া জনসংখ্যা আটাইতকৈ বেছি আছে নগাঁও ডিষ্ট্ৰিক্টত আৰু আটাইতকৈ কম হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত মনত ৰাখিব যেতিয়াই লয়েষ্ট বুলি কয় মেক্সিমাম ডিমা হাছাওৰ ফালে যাব উত্তৰবিলাক কিন্তু আপোনালোকে এপ্ৰপ্ৰিয়েট ডাটাখিনি মনত ৰাখিব নেক্সট চাব যে হায়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট আটাইতকৈ জনবহুল বা আটাইতকৈ বেছি জনসংখ্যা থকা অসমৰ জিলা কোনবিলাক হয় আটাইতকৈ বেছি থকা জিলাখনৰ নাম হ'ল নগাঁও নেক্সট ছেকেণ্ড যি হায়েষ্ট সেইটো হ'ল ধুবুৰী আৰু থাৰ্ড হায়েষ্ট হ'ল শোণিতপুৰ অৰ্থাৎ ফাৰ্ষ্ট পজিশ্যনত নগাঁও ছেকেণ্ড পজিশ্যন ধুবুৰী আৰু থাৰ্ড হ'ল শোণিতপুৰ নগাঁৱত 28 লাখ ধুবুৰী 19.5 লাখ আৰু শোণিতপুৰত 19.2 লাখ যেতিয়া আপোনালোকে হায়েষ্ট পপুলেটেড বা হায়েষ্ট পপুলেশ্যন ক'ত আছে বুলি মনত কুৱেশ্যনটো আহি যাব তেতিয়া মনত কৰিব ধুবুৰী নহয় নগাঁও হ'ব ফাৰ্ষ্ট নগাঁও ছেকেণ্ড ধুবুৰী আৰু থাৰ্ড হ'ল শোণিতপুৰ এই তিনিটা ডিষ্ট্ৰিক্ট আপোনালোকে মনত ৰাখিব কেতিয়াবা এইটো দিব পাৰে পৰীক্ষাত আটাইতকৈ বেছি বা ছেকেণ্ড হায়েষ্ট কোনটো হয় নেক্সট চাব
যদি আমি হায়েষ্টটো চাইছোঁ লগতে কি চাব লাগিব আমি লয়েষ্ট আটাইতকৈ নিম্ন জনসংখ্যাৰ জিলা কোনখন আৰু ইয়াৰ উত্তৰ আপোনালোকে ডিমা হাছাও 21.4,000 মাত্ৰ 21.4,000 জনসংখ্যা আছে আমাৰ ডিমা হাছাও জিলাত আৰু এই ডিমা হাছাও হৈছে আটাইতকৈ নিম্ন জনসংখ্যা থকা জিলা নেক্সট যি ইম্পৰ্টেণ্ট ডাটা সেই ইম্পৰ্টেণ্ট ডাটাটো হ'ল পপুলেশ্যন গ্ৰোথ বা জনসংখ্যা বৃদ্ধিৰ শতাংশটো যদি পপুলেশ্যন গ্ৰোথটো আপোনালোকে মনত ৰাখিব খোজে তেতিয়াহ'লে একেবাৰে সহজ ভাষাত হায়েষ্টটো হ'ব ধুবুৰীত প্ৰায় 25% অৰ্থাৎ 24.44% আৰু একেবাৰে লয়েষ্ট জনসংখ্যা বৃদ্ধি যদি আছে সেইটো হ'ল কোকৰাঝাৰ বিটিআৰৰ কোকৰাঝাৰত আটাইতকৈ কম জনসংখ্যা বৃদ্ধিৰ শতাংশ আৰু আটাইতকৈ বেছি হ'ল ধুবুৰীত সেইটো হ'ল 24.44% আকৌ আন এটা ডাটা যদি চাই জনসংখ্যাৰ ঘনত্ব পপুলেশ্যন ডেন্সিটি আটাইতকৈ বেছি হৈছে কামৰূপ মেট্ৰত আৰু আটাইতকৈ কম হৈছে ডিমা হাছাও কামৰূপ মেট্ৰত পাৰ কিলোমিটাৰ স্কোৱাৰত যদি আপোনালোকে চাই তেতিয়াহ'লে 1313 অৰ্থাৎ 1313 জন প্ৰতি বৰ্গ কিলোমিটাৰত আনহাতে ডিমা হাছাওত মাত্ৰ 44 জন পাৰ স্কোৱাৰ কিলোমিটাৰত এই দুটা ডাটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুত কুৱেশ্যন আপোনালোকৰ পৰীক্ষাবিলাকত অহা আমি দেখা পাওঁ নেক্সট চাব এইটো হ'ল লিটাৰেচি ৰেট অৰ্থাৎ সাক্ষৰতা হাৰ শিক্ষিতৰ হাৰ আৰু শিক্ষিতৰ হাৰ আটাইতকৈ বেছি থকা জিলাখনৰ নাম হ'ল কামৰূপ মেট্ৰ ছেকেণ্ড হ'ল যোৰহাট আৰু থাৰ্ড হ'ল শিৱসাগৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি কামৰূপ মেট্ৰ 88.71 যোৰহাট 82.15 আৰু তাতকৈ কম হ'ল শিৱসাগৰ 80.41 এই তিনিওটাই আপোনালোকে মনত ৰাখিব 1 নম্বৰ কামৰূপ 2 নম্বৰ যোৰহাট 3 নম্বৰ শিৱসাগৰ আৰু আটাইতকৈ কম শিক্ষিতৰ হাৰ হ'ল ধুবুৰী তাত আছে 58.34% আৰু এই কুৱেশ্যনটো আপোনালোকে যেতিয়া প্ৰিভিয়াছ ইয়াৰ চাব তাত পাব আপোনালোকে যে 2-3টা পৰীক্ষাত এই কুৱেশ্যনটো আহিছে যে লয়েষ্ট লিটাৰেচি ৰেট ক'ত পোৱা যায় ইয়াৰ লগতে আন এটা কথা মনত ৰাখিব আপোনালোকে যে আমাৰ অসমৰ ওভাৰঅল গোটেইখিনি মিলি শিক্ষিতৰ হাৰ কিমান লিটাৰেচি ৰেট অফ আসাম 72.19% আমাৰ অসমৰ শিক্ষিতৰ হাৰ হ'ল 72.19% ইয়াৰে মেল অৰ্থাৎ পুৰুষৰ 77.85 আনহাতে ফিমেল লিটাৰেচি ৰেট হ'ল 66.27 ইয়াত মই গোটেইখিনি ডাটা দি দিছোঁ যে অসমৰ ওভাৰঅল গোটেইখিনি মিলি যদি আমি শিক্ষিতৰ হাৰটো চাওঁ তেতিয়াহ'লে হ'ব 72.19 একেবাৰে একজেক্ট ডাটাটো মনত ৰাখিব আৰু পুৰুষৰ শিক্ষিতৰ হাৰ হ'ল 77.85 মানে এভাৰেজতকৈ বেছি আনহাতে ফিমেল লিটাৰেচি ৰেটটো হ'ল 66.27 ইয়াৰ পিছত যদি আপোনালোকে চাই তেতিয়া হ'ব সেক্স ৰেচিঅ' অৰ্থাৎ সেক্স ৰেচিঅ' বুলি আমি ক'লে কি বুজি পাম লিংগৰ অনুপাতটো কেনেকৈ ওলাব লাগে যে প্ৰতি 1000 পুৰুষত কিমানজন মহিলা পোৱা যায় আমাৰ অসমত যদি আমি হিচাপ কৰোঁ টোটেল পপুলেশ্যন তাত প্ৰতি 1000 পুৰুষত কিমানজন মহিলাৰ সংখ্যা পোৱা যায় তাকে আমি সেক্স ৰেচিঅ' বুলি কওঁ নাম্বাৰ অফ ফিমেল পাৰ 1000 মেল প্ৰতি 1000 পুৰুষত কিমানজন ফিমেল থাকে আৰু অসমত 2011 চনৰ সেন্সাছ মতে 958 জন ফিমেল পোৱা যায় পাৰ 1000 মেলত অৰ্থাৎ অসমৰ সেক্স ৰেচিঅ' হৈছে 958 ইয়াৰ লগত এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব যে সেক্স ৰেচিঅ' আটাইতকৈ বেছি থকা অৰ্থাৎ লিংগৰ অনুপাত আটাইতকৈ বেছি থকা জিলাৰ নাম আটাইতকৈ বেছি থকা জিলা প্ৰথমত হ'ল বাক্সা ছেকেণ্ড ওদালগুৰি থাৰ্ড হ'ল চিৰাং এইটো মনত ৰাখিব BUC আৰু তিনিওটাই BTRৰ হয় BTR যি আমাৰ বড়োলেণ্ড বুলি কওঁ আমি সেই BTRৰ তিনিওটা জিলাই বাক্সা ওদালগুৰি আৰু চিৰাং বাক্সাত হ'ল 974 ওদালগুৰি 973 চিৰাঙত 969 এইখিনি হ'ল
ছেক্স ৰেচিঅ'। আনহাতে আটাইতকৈ কম ছেক্স ৰেচিঅ' হ'ল ডিমা হাছাও আৰু ইয়াৰ সংখ্যাটো হ'ল 932 932। আটাইতকৈ বেছিটো কি হ'ব BUC বড়োলেণ্ডৰ 3খন জিলা, এটা হ'ল বাক্সা, ওদালগুৰি আৰু চিৰাং। একেবাৰে লয়েষ্টটো হ'ল ডিমা হাছাও 932। এই যি ক্ৰনলজি, এই ক্ৰনলজি হিচাপতে মনত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া আমি ভাৰতবৰ্ষৰ অলপ ডাটা মনত ৰখাটো আমাৰ ইম্পৰ্টেণ্ট। যদিও অসম ৰিলেটেডে বেছি আহে, তথাপিও আমি চেঞ্চাছ 2011 ইণ্ডিয়াৰ বিষয়ে অলপ চাই লওঁ। আমাৰ ভাৰতবৰ্ষৰ মুঠ পপুলেশ্যন অৰ্থাৎ মুঠ জনসংখ্যা 2011 চেঞ্চাছৰ মতে হয় 121.05 কোটি, আৰু ইয়াক কেতিয়াবা মিলিয়নত দিয়া দেখা যায় নিযুতত, তেতিয়াহ'লে 1.21 নিযুত বা মিলিয়ন বুলি কোৱা হয়। আমাৰ মুঠ জনসংখ্যা 121.05 কোটি, আৰু আমাৰ পপুলেশ্যন ডেঞ্চিটি বা জনসংখ্যাৰ ঘনত্ব হৈছে 382 382 পাৰ স্কুৱেৰ কিলোমিটাৰ। প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন মানুহ আমাৰ ভাৰতবৰ্ষৰ অভাৰঅল পপুলেশ্যন জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়। আৰু নগৰীয়া জনসংখ্যা যদি আমি চাওঁ তেতিয়াহ'লে 31.2%, আৰু আৰ্বান ৰুৰেল পপুলেশ্যন অৰ্থাৎ গাঁৱলীয়া যদি চাওঁ আমি 68.8%। অসমৰ আছিল 14% হ'ল আমাৰ গাঁৱলীয়া, 14% হ'ল আমাৰ নগৰীয়া, আৰু 86% হ'ল গাঁৱলীয়া জনসংখ্যা। আনহাতে ভাৰতবৰ্ষৰ ক্ষেত্ৰত 31.2 হ'ল নগৰীয়া আৰু গাঁৱলীয়া হৈছে 68.8%। আৰু যদি আমি ছেক্স ৰেচিঅ' চাওঁ অৰ্থাৎ লিংগৰ অনুপাত, তেতিয়াহ'লে ভাৰতবৰ্ষৰ লিংগৰ অনুপাত হৈছে 943। ইয়াৰ লগতে আমি অলপ জানি থোৱা ভাল যে লিটাৰেচি ৰেট অৰ্থাৎ শিক্ষিতৰ হাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত আটাইতকৈ বেছি কেৰেলাত আছে আৰু আটাইতকৈ কম ত্ৰিপুৰা। ছেক্স ৰেচিঅ' 943, লিটাৰেচি ৰেট আটাইতকৈ বেছি কেৰেলা আৰু আটাইতকৈ কম ত্ৰিপুৰা। ভাৰতবৰ্ষৰ অভাৰঅল লিটাৰেচি ৰেট যদি আমি চাওঁ তেতিয়াহ'লে 73% হ'ল অভাৰঅল শিক্ষিতৰ হাৰ। ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ'ল 73%। পুৰুষৰ হ'ল 80.9%, আৰু ফিমেল যি আছে ফিমেলৰ লিটাৰেচি ৰেট হ'ল 64.6%। ইয়াৰ পিছত যদি আমি চাওঁ প্ৰিভিয়াছ ইয়াৰ কিছুমান কুৱেশ্যন, ইয়াৰে প্ৰথমটো কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট যে অসমত প্ৰথম লোকপিয়ল কিমান চনত কৰা হৈছিল। যিহেতু আমি গম পাইছোঁ লোকপিয়ল স্বাধীনতাৰ আগৰ পৰাই হৈছে, কিন্তু আমাৰ অসমৰ প্ৰথম লোকপিয়ল কৰা হৈছিল অপশ্যন A 1872, B 1873, 1901, 1911। ইয়াৰ যি কাৰেক্ট এনচাৰ, এই কাৰেক্ট এনচাৰ হ'ব 1872, অপশ্যন A। অসমত প্ৰথম লোকপিয়ল হৈছিল 1872 চনত। ছেকেণ্ড কুৱেশ্যনটো এইটো বহুত ইম্পৰ্টেণ্ট, HS টেট 2020ত আহিছিল। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান? অলৰেডি আমি পাইছোঁৱে যে অসমৰ সাক্ষৰতাৰ হাৰ হ'ল 72.2%, অৰ্থাৎ অপশ্যন C হ'ব কাৰেক্ট এনচাৰ। 3 নম্বৰ কুৱেশ্যন, আপোনালোকে ট্ৰাই কৰিব কিমানখিনি মনত আছে। এইটো হায়াৰ ছেকেণ্ডেৰী টেট আৰু UP টেট দুটাতে আহিছিল। 2011 চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? এইটো আপোনালোকে নিশ্চয় মনত ৰাখিছে যে সৰ্বনিম্ন সাক্ষৰতাৰ হাৰটো হ'ল ধুবুৰী জিলা। অপশ্যন নম্বৰ B কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 4 বহুতেই ইম্পৰ্টেণ্ট হয়, ইয়াত বহুতকেইটা ইনফৰ্মেশ্যন লুকাই আছে। UP টেট 2020ত আহিছিল। ভাৰতৰ জনসংখ্যাৰ সৈতে সম্পৰ্কিত নিম্নলিখিত কোনটো শুদ্ধ? ভাৰতৰ জনসংখ্যাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ বুলি সুধিছে। অপশ্যন A আছে 2001 পৰা 2011 বৰ্ষত ভাৰতৰ জনসংখ্যা বৃদ্ধি আছিল 20.64, যিটো নেকি আমাৰ হ'ব লাগে 17.64। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰটো আছিল 17.64।
6.64 যেটো ৰং আমাৰ শুদ্ধটো ওলাব লাগে এটো শুদ্ধ নহয় বি নাম্বাৰ অপচন 2011 পৰা 2001 পৰা 2011 চনত নাগালেণ্ডত জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল এটো বহুত ইম্পৰ্টেন্ট কথা যে ভাৰতবৰ্ষত একমাত্ৰ ৰাজ্য নাগালেণ্ড যাৰ নেকি জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল অৰ্থাৎ নেগেটিভ আছিল আৰু ইয়াত দিছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল 1028 নিযুত যেটো নেকি মিছা কথা এটো কি হ'ব 121.05 কোটি মনত আছে এটো নিযুতত ললে কি হৈ যাব 10 ৰে হৰণ 10 ৰে পূৰণ কৰি দিয়ক অৰ্থাৎ 1210 হৈ যাব প্ৰায় 1028 মিলিয়ন তাৰ পিছত কোৱেশ্চন অপচন ডি চাব এজ পাৰ 2011 সেন্সাস ওয়েস্ট বেঙ্গল ইজ মোস্ট পপুলেট মানে ভাৰতৰ আটাইতকৈ ঘন বসতিপূৰ্ণ হল আমাৰ ইউপি ইয়াত অপচন দিয়া আছে ওয়েস্ট বেঙ্গল যেটো নেকি মিছা অৰ্থাৎ অপচন নম্বৰ বি হ'ব কারেক্ট আনসার যে নাগালেণ্ডৰ হল নেগেটিভ গ্ৰোথ থকা একমাত্ৰ ৰাজ্য 5 নম্বৰ কোৱেশ্চনটো চাব এটো ইউপি টেট 2020 ত আহিছিল নিম্নলিখিতবোৰৰ ভিতৰত 2011 চনৰ লোকপিয়ল অনুসৰি অসম ৰাজ্যত সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে সৰ্বাধিক আৰু নিম্নতম ক'ত আছে আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ ক'ত আছিল আপোনালোকে নিশ্চয় পাইছে কামৰূপ মেট্ৰ লগতে আটাইতকৈ কম আছিল ধুবৰী অপচন নম্বৰ বি হ'ব কারেক্ট আনসার ধন্যবাদ ভিডিও